একদম ভাগৰ লাগিছে, বহি লৈছোঁ। এইফালে কঠীয়া আনিলোগৈ মানে, কঠীয়া আনিলোগৈ এইফালে অলপ আনিলোগৈ। কেনেকুৱা লাগে ভালে লাগিছে, মজা লাগিলে। হেল্ল' এভৰিৱান, কি খবৰ? আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভালে খোলা আছে। আৰু আজি দেওবাৰ মানে আজি কামত নগ'লোঁ মানে কাম আছিলে, তথাপি নগ'লোঁ। একদম মানে ভাগৰ লাগে নহয় সদায় কামত গৈছিলে, সেইকাৰণে নগ'লোঁ। আৰু এইফালে পথাৰবোৰ চাওকচোন, একদম পানীয়ে বুঢ়াই শেষ কৰি পেলাইছিলে। এতিয়া মানে ধানবোৰ ওলাইছে, তো মানে অলপ মনো ভাল লাগিছে আৰু মানুহৰ মানে। তো সেইফালে ৰোৱাবোৰ অলপ ডেমেজ হৈছিলে, মানে গোটেই মানে এই পথাৰ গোটেই ধান এনেকৈ বুৰি আছিলে। তো এতিয়া ধানবোৰ ভাবিছিলোঁ ধানবোৰ সম্পূৰ্ণ মৰি যাব নেকি বুলি, কিন্তু নমৰিলে। লক্ষ্মী বস্তু পটককৈ নমৰে বাৰু। তো এতিয়া ওলাইছে অলপ। আৰু এইফালেও আমাৰ ঘৰৰ আগৰ পথাৰখন গোটেইখন মানে বুৰি আছিলে, কিন্তু আমাৰ মূৰৰ ধানখিনি বাৰু নুবুৰিলে। তো মানে সম্পূৰ্ণ পানীয়ে বুৰাই নেপেলালে তাৰমানে একদম আমাৰ ধানখিনি। তো ধানখিনি কেনেকুৱা হৈছে যাবলৈ সময়ে পোৱা নাই। তো কোনোবা দিনা যাব লাগিব। আৰু বিশেষকৈ মোৰ বেয়া লাগিছে, পুখুৰীত মাছ মেলিছিলোঁ, মাছখিনি গোটেইখিনি ওলাই গ'লগৈ। এতিয়া আছেনে নাইনে, মাছখিনি সভাগটো গুচি গ'ল চাগৈ ওলাই পিনে। খতম, মাছ চব ওলাই গ'লগৈ, বেয়া লাগিছে দেই। আৰু এইফালে আজিও দুটা কুচিয়া লাগিলে। লাগে দেই। এইফালে দুটা, এইফালে ককৰাজনী লাগিলে। কালি লাগিলে এটা, আজি দুটা লাগিলে, মজা। আৰু এইফালে মুখ হাত ধুলোঁ। এইফালে এতিয়া পুৱাই মোৰ প্ৰিয় গৰম পানী খাই লওঁ। লগত আছে এইফালে ভীমকল। তো একদম গৰমে পানীটোপা খাই লওঁ আৰু দেই। আৰু এইফালে কয়লা পোৱালি লৈছিলোঁ 10টি, মানে এটাত 35 টকা লৈছিলোঁ। 10টা লৈছিলোঁ, এতিয়া 8টা আছেগৈ, 2টা নাই আৰু। তো ডাঙৰ হ'বনে বন্ধু বান্ধৱীসকল? কয়লা পোৱালি হেনো এইকেইটি ডাঙৰ হ'বনে নহয়নে? আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ গৌতমহঁতৰ ঘৰলৈ। তো মানে সিহঁতৰ ৰোৱা শেষেই হোৱা নাই, তাৰমানে শেষ হোৱা নাই মানে পানী হৈ গ'ল যে, পানীৰ পৰা ৰুব পৰা নাছিলে। তো আজি আকৌ কালিৰ পৰা ৰুইছে নেকি। তো আজি দেওবাৰ সময় পাইছোঁ, গৈ আহোঁ। তো আমি তেনেকৈ অকল এদিনহে গ'লোঁ ৰুবলৈ, তো যোৱাই নাছিলোঁ। আৰু আজি যাওঁ। এইফালে আমাৰ শ্ৰীমতী ওলাই আছে, ব'ল যাওঁ, সোনকালে দেৰি হ'ব, সিহঁতি গ'লে পাকি যাম। এইফালে আমি ইয়াত পাই গ'লো সেই পথাৰ। সেইফালে হোৱাত বাইদেৱে ৰুই আছে, গৌতম মাৰ্কেটৰ কিবা মাটি। আৰু এনেকৈ পানী হৈ গ'ল, মানুহবোৰে এইফালে ৰুবই পৰা নাই। ৰুইছিলে যদিও গোটেইখন মানে পানী বুৰাই পেলালে। তো অৱস্থা বেয়া, তাৰমানে গোটেই পথাৰবোৰ। সেইফালে মাটিখিনি ৰোৱাই নাই চাগে, এনেকৈ এতিয়া। আৰু এইফালে একদম ভাগৰ লাগিছে, বহি লৈছোঁ। এইফালে কঠীয়া আনিলোগৈ মানে, এইফালে অলপ আনিলোগৈ। কেনেকুৱা লাগে ভালে লাগিছে, মজা লাগিলে না? একদম ভাগৰ লাগি গ'ল ন, কঁকাল চকাল বিষাই গ'লগৈ। অলপ বহি লৈছোঁ। ৰুই আছে বাইদেউহঁতে ৰুব আৰু 11:30 সময় হৈ গ'ল এতিয়া ন। আৰু গৌতমহঁতৰ পৰা এতিয়া আহি পাইছোঁহি, একদম ভাগৰ লাগিলে, অকণমান শুই দিলোঁ। এনেকুৱা মানে ভাগৰ লাগি আহিলে মানে, আজি প্ৰথম মানে কঠীয়া আনি দিলোঁ যে, তো ভাগৰ লাগিলে, গোটেই বিষাইছে, অকণমান শুই দিলোঁ। আৰু বৰষুণ যাক দি আছিলে, তো অকণমান দেৰি আগতে এৰিছেহে, তো সেইকাৰণে এতিয়া আহি পালোহি আৰু ঘৰতে। আৰু এইফালে চাওকচোন, আমাৰ ঘৰত বান্দৰখিনিয়ে কেনেকুৱা আমনি কৰে। তো এইফালে সেইদিনাখন বাঁহ এডাল আছিলে, খুটাটো একদম মানে ভাঙি পেলালে। এইফালে এতিয়া খুটাটো পুতিব লাগিব, আৰু সেইফালে পুতিব লাগিব। তো এতিয়া বাঁহ এডাল কাটি পিনি এইকেইটা কাম কৰি পেলাওঁ, নহ'লে সময় নাপাম আৰু।